গাইস ৰগেছুৰ আজি আমাৰ নতুন ভিডিঅ'টোৰ নাম হৈছে ৰগেছুৰ আৰু আপোনালোক সকলোৱে উপভোগ কৰক হিয়াৰ ইজ দ্য ভিডিঅ' नाम আছে বুঝছা বদনাম আছে কুম্বাৰী না ঘৰৰ বজাৰ কৰি দি পাছা এক টুকুৰা চাবনৰ 60 টুকুৰা কৰা মতা আপোনাকে পাইছো মই বুলি হে চলি আছো ওই কিৰি হলে মুৰা ফেৰি কৰি দি গুছি গল এ হে আমার মায়ের পিটা কেনি কেনি দিলা মই বলে কই দি ওই কলামনি কি কবি হ্যাঁ কি কবি ও কলামনি কে কসুন ক কি বলি কবি কসুন ক মুর হুন তো কবে লাগবো লাগবো তো আগে তে দি আচ্ছা কসুন ক কেনেকে ক আজি আমার মায়ে পিতা হেৰি কৰি দিলা এইটো বাইদেউ এইটো এক নম্বৰ বাইদেউ আৰু বাইদেউ এইটো বসন্ত কোম্পানী এই যে মুখত যে বহে আপুনি খুইলে বাইদেউ একদম আপোনাৰ একদম কলা কলা যে দাগবোৰ আছে গালত একদম বগা হৈ যাব বাইদেউ আৰু এটা আছে বাইদেউ এইটো একদম স্পেচিয়েল বাইদেউ এইটো অলপ দামী হ'ব এইটো কিন্তু বঢ়িয়া বাইদেউ এইটো নতুনকৈ আহিছে বাকীখিনি কি হ'ল পাছৰখিনি কি হ'ল বটৰ আগফালে দি বুঝছা যদি পিছফাল দিও লাগব পিছা বেছি পোৱাৰ পৰা যাত্ৰা নষ্ট হ'ল হেই যাব বুলি কৈছো তোমালোকে টানা টানি কেলিটা মই টানা টানি কেলি ঐ কাৰ লগত খেলবি হা কাৰ লগত খেলবি মাইল লেকে কি পিতাই যে মাইলত কেলিটা মই এটা কন্যা বিয়া কালাম বিয়া করলে কেনাটার লেগে চাকরিতে টানা টানি কেলি কলামনি কে তুমিয়া যি চা মই চকুৰ আগতে চাও বাইদেউ আপোনাৰ হাতখন কলা পৰিছে কি তই মদ তিৰে কলা বগা চাবাইছা যা বনে যা দাদা মই কি কৰিলো কি কৰিলো গাঁওখান ক'ত তোক আজি মই কেলিনা তই কলা তোক আজি মই তোক আজি মই চালা তই মূৰ্তিৰে কলা বগা চাবা আহিছে হা বল বাদ দে এইবিলাক বল আর মানে রস
মোৰ লাজ লাগে ও মাই ঐ তহঁত যাচোন যা আজি চান্স দিছো দে কো কি কথা ৰূপালী তোক এটা বস্তু দিম মই কি বস্তু মানে ৰূপালী মই হয়তো ভাল পাওঁ ৰূপালী সি মোক ভাল পাই যা ৰূপালী শুনচোন ৰূপালী শুনচোন এ আমাৰ কেতুৰ বাপে চা বাপা ঐ অ মোৰ কলিজাটো খালা একেবাৰে মৌহান মিঠা ঐ ইনকে গিৰাস্তি চলাম বুলি ভাবছা হা মইহে জানো চেনীৰ দাম কিমান যা এইখিনি লৈ যা এই কোনোবা আহিলি দিবা পাৰিবি হা ভালকে লৈ যা ইয়ে হৰি খালা ঐ খালা খালা ময়ো নৰো এনে চেপ্তা মতাৰ লগত সংসাৰ কৰবা মই সুখে কিনে নহয় কিন্তু গম পাছা না মই আজি আমাৰ হেতৰ ঘৰত গুচি যাম যা গুচি যা পিতা পিতা কি হ'ল পিতা মই আকাশ চাইকেল দিবি চাইকেল নহয় একেবাৰে এখন সেই হেলিকপ্টাৰ দিম ৰ তোক মোক হেলিকপ্টাৰ নালগে নহয় মোক চাইকেলে লাগব অ বাপা এই কচোন কওক তোক চাইকেল কিয় লাগব চাইকেল চাইকেল কেতিয়া লাগব না নাজানো দে কচোন মই ৰূপালীক চাইকেলৰ ভিতৰত বহে দিম আৰু মই চলাম আমি দিয় চিনেমা চাবা যাম দোকানত মমো খাবা যাম আমি দিয় গান মোৰ ইৰাস্তি একেবাৰে শেষ কৰি দিলা তাতে এটা কাম নকৰে কিয় মিয়াৰে পুতাৰে লগ লাগি এই থালি পাতি মোক খাই পেলা ৰাম 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 একদম বঢ়িয়া বস্তু বাইদেউ এইটো বসন্ত কোম্পানীৰ পাউডাৰ বাইদেউ এইটো অলপ এইটো বাইদেউ এইটো ফেচ ৱাছ এইটো অলপ এইটো আপোনাৰ হেভি কোম্পানীৰ মাল এইটো দাম আছে বাইদেউ কিনিলে কিনিব পাৰে নিকিনিলে নিকিনিব পাৰে ইয়াৰ লেবেল চা চাও আৰু কি আছে দে ৰ'ব এইটো বাইদেউ এইটো বেবী কোম্পানীৰ মাল এইটো নতুন মাল বাইদেউ কি এটা ঠাণ্ডা চা ছোৱালী দেখা নাই ধৰিলে হঠাৎ চাও ইয়াক মাৰ বাইদেউ কি কৰে মই দেখোন ক'ৰবাত যাব তই দাদা আপোনাৰ লগত তাকে আহিছিলোঁ মানে খুৰী দেউলৰ অলপ কথা আছিল হয় নেকি আছোন সোনকালে বৰষুণো আহিছে তাকেই ভালকে মাই চাবি অলপ পিছল হৈ আছে ভালকে চাবি বৰষুণ দিও মানে বৰ বেয়া কৰিছে ৰাস্তাবিলাক ইমান বেয়া হৈছে নকবি বুঢ়া অতিনি লৈ আহিছো মোক খানা এই ভয়সকল অতিনি লৈ আহিছো হে ভগৱান মই এতিয়া অতিনিৰ লগত সংসাৰ কৰিব লাগিব বুঢ়াই মোক খানা খালা কি হলে তোৰ হা কাই কি হতি নকাই কিয়া কিহে খালা তোক কৈছে কি কৈছে এইবিলাক তোৰ কথা মতে চলি মই তোৰ মতে ভাত খাম বহি ভাত কথা নাপাইছা গুট মই মাৰ ঘৰত গৈছে
বক্সত জনাব আৰু প্লিজ বহুত কষ্ট কৰিছোঁ আৰু বতৰটো আপোনালোকে সকলোৱে নিশ্চয় দেখা পাইছে প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আৰু এনেকুৱা আশীৰ্বাদ কৰি